গাইস যদি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। ৰাতিপুৱা বৰষুণত তিতি ইয়াত দোকান যাবলৈ ওলাইছোঁ। মিক্সি আনিবলৈ ঘৰ পালোহি। ডাঙৰটো নাই, সৰুটোহে পালো। আহি আছে এতিয়া মই ৰখি আছোঁ তাত গোটেই গাড়ীছে এডোখৰ বাহিৰত আহিলে যাম আৰু দেখাম বাৰু। এখনতো নাহে আমাৰ বাহাৰ আহি আছে। আহিব
দমহা সোমালে দমহা উলিয়াব পৰা নাই এতিয়া ATM আহিছোঁ ATM মানে গুগল পে' নাম্বাৰ ৰেজিষ্টাৰ কৰিবলৈ আহিছোঁ আপোনালোকক দেখাই যাম বাৰু চাই লওক ATM গৈ আছোঁ এতিয়া এইটো আমাৰ শিমলুগুৰি জনসংঘটো কিমান ধুনীয়াকৈ দিলে এইটো পঞ্চায়ত এইটোতে হ'ব মিউজিয়া কামবোৰ একদম ফকতীয়া দেই শিমলুগুৰি জনসংঘ কাম নহ'ল এতিয়া মোৰ কাম নহ'ল এতিয়া প্ৰায় মন চন দুখ কৰি আহিছে আৰু পইচাটো উলিয়াব নোৱাৰিলে এতিয়া কি কৰিব এতিয়া আকৌ ঘৰলৈ যাওঁগৈ আৰু এতিয়া উপায় নাই আৰু 15 দিনৰ পিছতহে হ'ব আৰু ঘৰ পালোহি এতিয়া